Hello everyone and welcome to that easy chapter. So আজি আমি অসমীয়াৰ MCQ start কৰিব লৈছো. So দেৰি নকৰি আহক আমি start কৰো এতিয়া. So first question to দিছে ভৱানন্দ দত্তৰ জীৱিত কালৰ একমাত্ৰ প্ৰকাশিত গ্ৰন্থখন হল মানে গ্ৰন্থখন ইয়াৰ তলৰ কোনখন ভৱানন্দ দত্তৰ জীৱিত কালৰ একমাত্ৰ প্ৰকাশিত গ্ৰন্থ আৰু নাম দিয়া আছে ৰবীন্দ্ৰ প্ৰতিভা শান্তি ধুমুহা philosophy and India, the river, the red river and the blue hill. So correct answer to hoise philosophy and India. Next question is বানপ্ৰস্থ গল্পৰ ভিত্তিত ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি নিৰ্মাণ কৰিছিল ভৱেন্দ্ৰনাথ শইকীয়াৰ তলত দিয়া এই চাৰিখনৰ ভিতৰত কোনখন বানপ্ৰস্থ তেওঁ লিখা বানপ্ৰস্থ গল্পৰ ভিত্তিত নিৰ্মাণ কৰিছিল অপশনস দিছে সন্ধ্যাৰাগ কাল সন্ধ্যা ইতিহাস কোলাহল আৰু correct answer to hoise A. Sorry, ক to hoise প্ৰথমটো যেটো hoise সন্ধ্যা ৰাগ থাৰ্ড to দিছে তলৰ কোনখন খেল ধেমালিমূলক প্ৰথম অসমীয়া শিশু পুথি সিলসিল শিলা বাগিছিল মিলা বুঢ়িয়াৰ পুৰাণ শান্তশিষ্ট হস্তপুষ্ট মহাদুষ্ট বাখৰ আৰু হৈছে কোনখন নিৰ্মল প্ৰভা বৰদলৈ লিখিত সিলসিল শিলা বাগিছিল মিলা এখন মই শুদ্ধ উত্তৰবিলাকৰ সবতে আন্ডাৰলাইন কৰি যাম সো সাইড পানি আপোনালোকে নিজে তাত মাৰ্ক কৰি লব নহলে স্ক্ৰিনশ্বট লব লাগিলে স্ক্ৰিনশ্বট লৈ লব লক্ষ্মীনাথ বেজবৰুৱাই ব্যৱহাৰ কৰা ইংৰাজ কোম্পানীটোৰ নাম কি আছিল সো লক্ষ্মীনাথ বেজবৰুৱাই ব্যৱহাৰ কৰা ইংৰাজ কোম্পানীটোৰ নাম চাৰিটা অপচন দিছে ইষ্ট ইণ্ডিয়া ৱাৰ্ড ৱেষ্ট বেংগল ভিক্টোৰিয়া এণ্ড কো সো আনসাৰটো হৈছে ৱাৰ্ড তে ৱাৰ্ড নামৰ এটা ইংৰাজ কোম্পানীৰ লগত তেওঁ কি কৰিছিল প্ৰথম ব্যৱসায় আৰম্ভ কৰিছিল তাৰপিছত নেক্সট হৈছে 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল পদ্মনাথ গোহাঞি বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা যতীন্দ্ৰনাথ দুৱৰা চন্দ্ৰকুমাৰ আগৰৱালা সো 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল শিৱসাগৰত হৈছিল শিৱসাগৰ মানুহবিলাকে অবিয়াসলি জানে শিৱসাগৰ কি বেলেগ মানুহও জানে আৰু কোন আছিল প্ৰথম সভাপতি পদ্মনাথ গোহাঞি বৰুৱা এতিয়া নেক্সট চাও তলৰ কোনখন ঝুমুৰা নহয় ইয়াৰ তলৰ কোনখন ঝুমুৰাৰ ভিতৰত ঝুমুৰা শ্ৰেণীৰ ভিতৰত নপৰে সুৰধৰা পিম্পৰা গুছুৱা অৰ্জুন ভঞ্জন ভূমি লেটুৱা কোনখন পৰে অৰ্জুন ভঞ্জনখন ঝুমুৰা নহয় নেক্সট চাও মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা কি মাধৱদেৱে বহু ৰচনা কৰিছে তাৰ ভিতৰত তেওঁৰ শ্ৰেষ্ঠ বুলি কোনখন ধৰা হয় বৰগীত ৰামায়ণৰ আদিকাণ্ড ভক্তি ৰত্নাৱলী নামঘোষা কোনখন ধৰা হয় নামঘোষা শংকৰদেৱৰ কোনখন নাট 7 দিন 7 ৰাতি অনুষ্ঠিত হৈছিল তলত দিয়া কোনখন নাট শংকৰদেৱৰ 7 দিন 7 ৰাতি অনুষ্ঠিত হৈছিল কোনখন হৈছিল সিংহ যাত্ৰা যদি মোৰ আগৰ ভিডিঅ'বিলাক আপোনালোকে চাইছে তেনেহলে উত্তৰটো গম পাইছে আপোনালোকে যদি নাই চোৱা তেতিয়ালে এতিয়াই গৈ মোৰ আগৰ ভিডিঅ'ৰ লিংকবিলাক দি দিম আপোনালোকে চাই ল'ব সো নেক্সট কোৱেশ্চনটোলৈ আহো লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কোনে প্ৰদান কৰিছিল এটো আমি আগতে ডিসকাস কৰি গৈছো আমি জানো এটো আনসারু অপশন কি দিছে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী কমলা প্ৰসাদ আগৰৱালা স্পেলিংটো অলপ মই ভুল হৈ গ'ল দে আপোনালোকে গম পাইছে আগৰৱালা তেনেকুৱা স্পেলিং হয় আপোনালোকে নিজে এটো কাৰেক্ট কৰি ল'ব পদ্মনাথ গোহাঞি বৰুৱা বাণীকান্ত কাকতি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে কি কৰিছে তেওঁ সভাপতিত্ব কৰা সাহিত্য সভাৰ এখন অধিৱেশনত কি কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম ৰসৰাজ উপাধিটো প্ৰদান কৰিছিল সো উত্তৰটো হৈছে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী তাৰপিছত চাও আমি 10 নম্বৰ কোৱেশ্চনটো অসমীয়া গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন আছিল অসমীয়া গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন ইয়াত দিছে অপশন জ্যোতিপ্ৰসাদ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেম বৰুৱা এতিয়া কোন হয় আমি এটো বিষয়ও পাতি গৈছো আমাৰ ভিডিওত আগতে আমি আলোচনা কৰিছো অসমীয়া গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু তেওঁৰ কোনটো কবিতাৰ গীতি কবিতাৰ আৰম্ভণি বুলি কোৱা হয় বনকৌৰী এটা মনত ৰাখিবলগীয়া কোৱেশ্চন তাৰপিছত নেক্সট কোৱেশ্চনটো চাই লওঁ আতংকৰ শেষত ডিটেকটিভ ধৰ্মী উপন্যাসখন কাৰ ৰচনা
অপশ্যন ইয়াত দিয়া হৈছে ভৱানন্দ দত্ত, হেম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ভৱেন্দ্ৰনাথ শইকীয়া। এইটো আমি পঢ়িছো কাৰ হয় ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াই যেতিয়া মেট্ৰিক পাছ কৰিছে, মেট্ৰিক পাছ কৰাৰ সময়তে তেওঁ কি কৰিছে এখন ডিটেকটিভ ধৰ্মী উপন্যাস লিখিছিলে আৰু সেইখনেই হৈছে আতংকৰ শেষত। ওকে, এতিয়া নেক্সট কিটা চাওঁ। এই মাৰ্ককেইটা যেতিয়া হৈ গৈছে, মাৰ্ককেইটা মই আগফালে চবটো ব্লেক কৰি দিয়াৰ কাৰণে এইফালে ডাৰ্ককে হৈ গৈছে দেই। চ' আপোনালোকে সেইকেইটা মাইণ্ড মানে ইমানকে আপোনালোকে সেইকেইটা নটিচ কৰিবলৈ দৰকাৰ নাই। চ' মই আকৌ এটা ব্লুৱেদি মই মাৰ্ক কৰি দিম। চ' নেক্সট চাওঁ, বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি কবিতাটি কাৰ ৰচনা? এই কবিতাটি কাৰ ৰচনা? অপশ্যন দিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নিৰ্মল প্ৰভা বৰদলৈ, ভৱানন্দ দত্ত আৰু কাৰ দিছে হেম বৰুৱা। আৰু বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি কবিতাটো কাৰ আছিলে? আমি পঢ়িছো, আমি জানো এইটো আনসাৰটো কি হয়, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। হৈ গ'ল। নেক্সটটো চোৱা, নাচিকেতা কাৰ ছদ্মনাম? এইকেইটাও আমি পঢ়িছো, হেম বৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ভৱানন্দ দত্ত। কাৰ হয়? ভৱানন্দ দত্ত। নেক্সটটো চোৱা, ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন আলোচনীত গল্প জীৱনৰ পাতনি মেলিছিল? কোনখন আলোচনীত তেওঁ গল্প জীৱন আৰম্ভ কৰিছিল? উদয়, ৰামধেনু, আৱাহন, জোনাকী। আনসাৰটো কি হৈছে উদয়। এইটো হৈছে আনসাৰ। নেক্সট, নিৰ্মল প্ৰভা বৰদলৈৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? স্থলপদ্ম, মনময়ূৰী, আই, জলপদ্ম। কি হৈছে নামটো? নামটো হৈছে জলপদ্ম। অকে, এতিয়া চাওঁ, সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? হেম বৰুৱা, নিৰ্মল প্ৰভা বৰদলৈ, চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা। এতিয়া কোনে পাইছিলে? নিৰ্মল প্ৰভা বৰদলৈ লাভ কৰিছিলে। নেক্সটটো চোৱা, গুণমালা ৰচনা কৰা হৈছে। এটা গুণমালা কাৰ ৰচনা? গুণমালা কাৰ ৰচনা মইতো নকওঁ, নিজে আপোনালোকে চাই লব এবাৰ, এইবিলাক আগতেও কৈ দিয়া হৈছে। গুণমালা ৰচনা হৈছে কিহত বুলি কৈছে? 6 আখৰীয় কুসুমমালা ছন্দত, 5 আখৰীয় কুসুমমালা ছন্দত, তলত দিছে 8 আখৰীয় কুসুমমালা ছন্দ, 5 আখৰীয় ঝুমুৰা ছন্দ আৰু 8 আখৰীয়া ঝুমুৰা ছন্দ বুলি দিছে। কি হয়? 6 আখৰীয় কুসুমমালা ছন্দ। এইটো দেই, একদম কটো শুদ্ধ। এতিয়া তাৰ পিছৰ কেইটা চাওঁ। এতিয়া মহাপুৰুষ শংকৰদেৱে কেই প্ৰকাৰ ভটিমা লিখিছিল? কেই প্ৰকাৰ ভটিমা লিখিছিল? 3, 4, 5, 6। আমি অকমান স্পীডত এইবিলাক কৈ যাওঁ, নহলে টাইম বেছি লাগি যাব। 3, 4, 5, 6। কি হয় উত্তৰটো? 3। শংকৰদেৱৰ 3 প্ৰকাৰ ভটিমা হল। এতিয়া 3 বুলি কলো, 3 প্ৰকাৰৰ ভটিমা তেওঁ লিখিছিলে। কি কি ভটিমা লিখিছিলে সেইটো আমি চাব লাগিব। কি কি ভটিমা? নাট ভটিমা, গুৰু ভটিমা, দেৱ ভটিমা নে নাট ভটিমা, দেৱ ভটিমা, ৰাজ ভটিমা। গুৰু, নাম, দেৱ ভটিমা, নাট ভটিমা, গীতি ভটিমা। এতিয়া কোনটো লিখিছিলে? তেওঁ লিখিছিলে নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা। মাধৱদেৱৰ ৰচনা কৰা ভটিমাবিধ কি কি? আৰু তাৰ ভিতৰতে এই 3বিধ শংকৰদেৱৰ আছিলে, তাৰ ভিতৰত এবিধ তেওঁ নিজে দিছিলে। অলৰেডি আমি গম পালো ৰাজ ভটিমা, দেৱ ভটিমা আৰু নাট ভটিমা শংকৰদেৱ আছিলে। তেনেহলে মাধৱদেৱৰ ৰচনাৰ ভটিমাবিধ কি? গুৰু ভটিমা। অকে, এতিয়া আমি নেক্সটটো চাওঁ। অংকীয়া নাটৰ ৰচনাৰ আৰ্হি কোন নাটক? কোন নাটকৰ আৰ্হি লৈ একচুৱেলি অংকীয়া নাট ৰচনা কৰিছে? সংস্কৃত নাটক নে বৰ্যাৱলী, মৈথিলী, অৱধি? কোনবিলাক নাটক আছিলে? সংস্কৃত নাটকৰ। নেক্সটটো চাওঁ, কীৰ্তনখন হল কেইটা খণ্ডৰ সমষ্টি? কীৰ্তনখন কেইটা খণ্ডৰ সমষ্টি লৈ কীৰ্তনখন হৈছে? ইয়াত আছে 27টা স্বয়ংপূৰ্ণ খণ্ড, 20টা স্বয়ংপূৰ্ণ খণ্ড, 26টা স্বয়ংপূৰ্ণ খণ্ড আৰু 25টা। আনসাৰটো হৈছে 27টা। নেক্সট আহিলে ইয়াত ভুল হৈছে, প্ৰতিভাখন লিখিলো, হ'ব লাগিছিলে প্ৰতিমা দেই, আপোনালোকে কাৰেক্ট কৰি লয়। প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ বুলি কোনে কৈছিল? প্ৰতিমা কোনে লিখিছিলে? এতিয়া প্ৰতিমা কোনে লিখিছিলে? প্ৰতিমাখন লিখিছিলে কোনে? মই বিলাক নকওঁ, নিজে আপোনালোকে তলত আনসাৰ কৰিব। প্ৰতিমাখন
হৰুৱাৰ নিৰ্বাচনৰ বুলি কোনে কৈছিলে লক্ষ্মীনাথ বেজবৰুৱাই এটা নেক্সট চাওঁ তলৰ কোনখন হেমবৰুৱাৰ প্ৰথম কবিতা পুথি হেমবৰুৱাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি বালিচন্দা জলপদ্ম মনময়ূৰী সাগৰ দেখিছা কোনখন হৈছে প্ৰথমখনৰ নাম হৈছে বালিচন্দা নেক্সট চাওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটকখনৰ নাম কি লভিতা ৰূপালীন কাৰেঙৰ লিকিৰি হুনিত কৰি কি আছিল নামটো হুনিত কৰি নেক্সট চাওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শ্ৰেষ্ঠ নাটকখনৰ নাম কি লভিতা হুনিত কৰি কাৰেঙৰ লিকিৰি ৰূপালীন কোনখন হয় কাৰেঙৰ লিকিৰি এতিয়া তাৰ পিছত চাওঁ পদ্মনাথ গোহাঁই বৰুৱাৰ তিনিটা খণ্ড বিভক্ত সুবৃহৎ গ্ৰন্থখনৰ নাম কি আছিল শ্ৰীকৃষ্ণ শংকৰদেৱ গীতাহাৰ জীৱনমালা শুদ্ধ উত্তৰটো হৈছে শ্ৰীকৃষ্ণ শংকৰদেৱৰ দ্বিতীয়বাৰ তীৰ্থভ্ৰমণৰ প্ৰধান সংগী কোন আছিল নাৰায়ণ ঠাকুৰ ৰামচৰণ ৰামদাস মাধৱদেৱ কোন আছিলে মাধৱদেৱ তাৰপিছত আমি নেক্সটটো চাওঁ বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল শংকৰদেৱ মাধৱদেৱ শংকৰ মাধৱদেৱে একেলগে কৈছিলে নে মাধৱদেৱ নাৰায়ণ ঠাকুৰ উত্তৰটো কি হৈছে ঘ মাধৱদেৱ আৰু নাৰায়ণ ঠাকুৰে লগ হৈ তেওঁলোকে কি কৰিছিলে বৰপেটা সত্ৰ স্থাপন কৰিছিলে এতিয়া কোন ৰজাই মাধৱদেৱক হাজোলৈ স্থানান্তৰিত কৰিছিল কোন ৰজাই কৰিছিলে কোচ ৰজা ৰঘুদেৱ নৰনাৰায়ণ লক্ষ্মীনাৰায়ণ ৰঘুৰাম কোনে কৰিছিলে কোচ ৰজা ৰঘুদেৱে তেওঁ কি কৰিছিলে হাজোলৈ স্থানান্তৰিত কৰিছিল শংকৰদেৱে ৰচনা কৰা শেষ নাটখনৰ নাম কি আছিল ৰাম বিজয় কেলিগোপাল হৰিচন্দ্ৰ উপাখ্যান পত্নী প্ৰসাদ কোনখন আছিল ৰাম বিজয় শংকৰদেৱৰ প্ৰথম ৰচনাখনৰ নাম কি আছিল পত্নী প্ৰসাদ ৰুক্মিণী হৰণ হৰিচন্দ্ৰ উপাখ্যান অনাদি পাতন কোনখন আছিলে হৰিচন্দ্ৰ উপাখ্যান শংকৰ মাধৱৰ মিলন ক'ত হৈছিল প্ৰথমবাৰৰ বাবে শংকৰ মাধৱৰ মিলন ক'ত হৈছিলে বৰদোৱাত ধুৱাহাট বেলগুৰি আহতগুৰি বৰপেটা ক'ত হৈছিলে ধুৱাহাট বেলগুৰিত নেক্সট চাওঁ মহাপাষ্ঠানিক গীত বুলি বাণীকান্ত কাকতিয়ে কাক আখ্যা দিছে নামঘোষা বৰগীত ভটিমা ঝুমুৰা কাক কৈছে নামঘোষাক নেক্সট চাওঁ হেজাৰী ঘোষা বুলি কাক কোৱা হয় গুণমালা বৰগীত নামঘোষা কীৰ্তন এটা কাক কোৱা হয় নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয় সো আজিলৈ ইমানেই আছিল যদি ভাল পালে তেনেহলে লাইক কৰিব আৰু যদি সাবস্ক্ৰাইব নাই কৰা মোৰ চেনেলটো ফাৰ্স্ট টাইমৰ বাবে আপোনালোকে চাইছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু এটা কথা মই ক'ব বিচাৰিছো যে মই দেখিছো যে সবে আপোনালোকে ভিউজ মই বহুত পাইছো ভিউজ আপোনালোকে চাইছে কিন্তু লাইক বহুত কম কৰিছে বা আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সো মই ভাবো যে যদি আপোনালোকে লাইক কৰে বা কমেন্ট দিয়ে তেনেহলে এটো মোক বহুত মোটিভেট কৰে মোক আৰু তেনেকুৱা ধৰণৰ ভিডিও বনাবলৈ সো প্লিজ আপোনালোকে লাইক কৰাত বা কমেন্ট কৰাত বা সাবস্ক্ৰাইব কৰাত অকনো যেন কি বুলি কম এটা মই যে অকনো আপোনালোকে যেন নৰয় যে আপোনালোকে অকনো নাভাবে যে লাইক কৰিলে সাবস্ক্ৰাইব কৰিলে কিনো হ'ব একো নহয় কিন্তু কি হ'ব যে এটোৱে বেলেগক মোটিভেট কৰিব পাৰে সো প্লিজ আপোনালোকৰ কাৰণে বহু কষ্ট কৰি মই এনেকুৱা ধৰণৰ ভিডিও আৰু বহু কেইটা আনি আছো সো প্লিজ আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব সো আজিলৈ ইমানে দিলো ধন্যবাদ